Oi Gestik. ঘুমাই উঠি গোটেই গা খুজাবা ধৰছা জি চাই দেখিলা নেকি ঐ তক কিয় বা ইমান খুজাইছি কিয় বা খুজাইছি কোনো হয় দে খুজাইছি হে তক মোক খুজো দেখাবে নে বেলচা নিচিনা দাঁতকেইটা ওলাইছা মইহে জানো কিয় খুজাইছি কিয় খুজাইছিনো ইমান মোক কামুৰিছি মোক ৰাতি মহে খাইছি আঠুৱা তৰি ঘুমা নাই তই আঠু দেখোন এখন দুইজন মানুহ দিয়ে লৈছে কোনো ঘুমাব পালো মই সিখানত কি কথা কৈছা একলাই ঘুমাইছা তই ৰহিলাৰ ভিনি কি নহল ইফালে আছন কেচুং আছন ধেৰ কি নহল ৰাতিপুৱাই পুৱাই যে ইমান হাল্লা কৰি আছা ইয়াকো কিবা গণ্ডগোল লগালা নেকি একো গণ্ডগোল লগা নাই দেখছানা বেঙেৰাটোৰ কান্দ বোলে ৰাতি বিছনাত ঘুমা নাই মাটিত ঘুমাইছি বিছনাত ঘুমা নাই মাটিত ঘুমাইছি ৰাতি মহে কামুৰিছি তা কাৰণে খুজাই আছে ঐ বান্দাৰটো তই বিছনাত কিয় ঘুমা নাই মাটিত যে ঘুমালে তই আৰু তাতে থাকবা দিছা একেলগে ঘুমাম না কি মই মাটিত ঘুমাইছো তাক বিছনাত ঘুমাবা দিছো ভালে ভালে তন্দে সেইটো ঘৰ থৈ দিবি তাক কিনো কথা কয় বেঙেৰাটো মই ইমান মোক কামোৰ খাব নৰং কিন্তু কচম ইবাৰি ইমান চাপৰতে ইমান কথা লাগছি ইটো চাহাবো খাবা দিবা লাগব আৰু এইকেইটা চব জিলাপি খুৱাম মই কি ভাল পাব সি কিন্তু সাইজটো একদম চাপৰ ঐ গেছে কথাগিলা চাই কি কৰি আছা বান্দৰ নহয় চাফা কৰি আছিলো মই তোক ইফালে বিচাৰি আছো দেখা নাই কচোন এইটো ল দোকানত যাবে দোকানত কি আনবা লাগব এই 5 টকাটো ল পান আৰু তামোল আনবে তামোল পান হ'ব দে আৰু এই 5 টকাটো ল বাদাম আনবে ইটো 5 টকা বাদাম ইখান কি বুলি কলি তামোল আৰু পান কাটা না ফালা কাটা তামোল আনিবে কাটাটো হ'ব কি আনবে তামোল পান আগাতৰ 5 টকাটো দিয়ে বাদাম আনিবে আৰু বা হাতটো দিয়ে তামোল আৰু কি পান আনবে মনত থাকবো না পাহৰবে মই একো নাপাহৰো তোৰ সব মনত থাকে গম পাম নহয় এতিয়া কচোন কোনটো দি কি আনবা দিছিলো বাদাম আৰু বা হাতৰটো তামোল পান ফালাটো এতিয়া মুখস্থ কৰি যাই থাক ৰাস্তাই হ'ব বাহঁতে তামোল পান আঘাতে কি বাদাম যা এতিয়া বা হাতৰ 5 টকাটো তামোল পান আঘাতটো বাদাম বা হাতৰ 5 টকাটো তামোল পান বাও হাতে তামোল পান আঘাতে বাদাম বাও হাতে তামোল পান আঘাতে বাদাম বাও হাতে তামোল পান আঘাতে বাদাম আঘাতে তামোল পান বাও হাতে বাদাম আঘাতে তামোল পান বাও হাতে বাদাম ৰপান বুলি কম দে কি পান কলা ভালকে হুদাই নহয় লোটা পান না কি আঘাতে তামোল পান বাও হাতে বাদাম পইচাটো উল্টা পাল্টা হৈ গেল নেকি হুইসাহাব কি ইখান হাতৰ কি আনব দিছিলি ইখান কি আছিল তেৰি মোক মাৰুৱাই মাথাত কোবাই মই জানো নহয় তই এইবিলাক গণ্ডগোল কৰিবি বুলি তোৰ 3টা মাথা এনেই হৈছি না তোৰ মূৰত একো নাই গোবৰ আছে এনেকে জিলাপি তই কেনেকে খুৱাবে চাহাব তই যেনেকে তেনেকে জিলাপিৰ কথা নকবি যেনকে খুৱাব লাগে মোক খুৱাম নহয় মিঠে ৰহিলা ক'তনো গেলে খালে বৌ কিয় মাতি আছা ন হি পাকঘৰত জুই ফুকা চুঙাটো নাই তই দেখছিলি না মই দেখো দেখা নাই কত ভালকে চাইছা না ভালকে চাইছো কত বিচাৰি পোৱা নাই জুই কুৰা ধৰিবা লাগে মই ঐ মেম সাহাব চুঙাটো না চুঙাটো য'তে ত'তে পিগিলা পেলা লেতেৰা হয় না চুঙাটোৰ কথা মই জানো তইনো চুঙাৰ কথা কি জানিবি পাকঘৰৰ বস্তু তই নাজানা দে মেম সাহাব তন্দে গমে পোৱা নাই চুঙাটো নহলে মোৰ কামে নচলে সেইটোৱে মোৰ মেইন বস্তু কি মেইন বস্তু তনে কি বুজি পাবি মেম সাহাব কি কয় সি জিলাপিক মই ইমান মৰমতে ভাল কথা কবা খোজো সি শুনাই নাপায় সেইকাৰণে জুই ফুকা চুঙাটোকে কাণত লগাই দিওঁ আৰু তেতিয়া শুনা পায় সেইকাৰণে মই চুঙাটো ব্যৱহাৰ কৰিছো মেম সাহাব তই জিলাপিক কথা কবলে আৰু বেলেগ বস্তু বিচাৰি নাপালি মোৰ জুই ফুকা চুঙাটোহে বিচাৰি পালি না যা লৈ তনে এনে থকা বস্তুটোকে ব্যৱহাৰ কৰিলে বেয়া পাওঁ ৰগলি
কি হৈছে ন আই ৰহিলাৰ ভিনি দেখছা না এই বেংগৰাটোৰ কাণ্ড মোৰ জুই ফুকা চুঙাটোনি ই বোলে কিবা জেলেপি কথা কোৱা কৰছি জুই ফুকুৱা চুঙা হা এনে হাহাকাৰ কৰি মৰছো মই চাই ফেলে আছোন তই ৰবিচোন মই গেছো আছো না গেছে অ এই তেৰে চুঙাটো কি কৰবি তই হে মই জিলেপি কাণত কথা ক'বৰ কাৰণে লৈছো কি কলি কাণত কথা ক'বৰ কাৰণে লৈছো জিলেপি কাণত কথা ক'বৰ কাৰণে চুঙাটো লৈছা অ বেলেগ বস্তু বিচাৰি নাপালি তই এটা কাম কৰ কি বা? মই তোক বেলেগ বস্তু এটা দিম ফেলা কাণত কথা কবি তো অ আহ এই বেংগৰাটোৰ পৰা একদম উপায় নাপাওঁ হৈছো মই আছে 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 বহুত দিনতে সোমাই থোৱা বস্তু না নোলায় নোলায় ওলাব ৰ আই ওলাইছে এইটো ইটো কি আৰু চাহাব আগতে মই গান গাইছিলোঁ শুনি ভাল লাগছি না লাহেকে ক'লে অলপ জোৰে শুনা পায় হয় নেকি এইটো তোক দিলং অ ইটো দি কথা ক'লে তাৰ কাণ ফাটি যাব নেকি চাহাব তাৰ ইমান জোৰেকে ক'ব নালাগে লাহেকে ক'লে ডাঙৰ ডাঙৰকে শুনা পায় হয় নেকি অ বুজি পাইছে না আৰু অলপ ডাঙৰকে কওঁ হয় নেকি হ'ব দে চাহাব কৈ চাং ৰচোন কথা প্ৰেক্টিচ কৰ তেৰ মৰতো ইমান জোৰেকে নহয় কাণে ফাটি গেল নেকি লাহেকে কবি হ'ব দে হ'ব না হ'ব দে আইও এইটো বঢ়িয়া চিষ্টেম খাতৰা বস্তু ভাল বস্তু পাই গৈছে থেতেৰি আম একটাও নহৰে দেখোন হলে ভাল আছিল খাবা পালো হৈ কি কৰা ইটো না ইটো বেলেগ বস্তু কি বেলেগ বস্তু ৰহে কি বেলেগ বস্তু এই তিৰিকাটো যে ভালকে শুনা নাপা ইটো দি কথা ক'লে একে ভালকে শুনা পাবে তাই কৈছে চাহাবি দিছি আই কৈ চাং ৰচোন কাণ খান হিফলে কৰচোন হা মাথাটো ঘূৰাও ওহ এলো এলো ইমান জোৰে কৈছা এইবাৰ দেখোন মই বেছি বেছিকেহে শুনা পোৱা হৈছো সেইকাৰণেতো দিছি ইলু 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 মানে কিনো ইলু ইলু মানে হল মৰম মৰম হা ভাল পাবা লাজ নহানি লাজটো কৰবাৰ এইটো কিনো ভাষা হি মোক এইটো চিলি মেডামে শিকাইছিল ইংলিছ ভাষা বোলে আৰু এবাৰ কৈ চাং ৰ আইও ইলু ইলু হ'ব যা এতিয়া ইমান মৰম দেখাব নালাগে ৰাতি হলে মাটিত ঘুমাই থাকবি কি কৰবা আছিলি তই ইয়াত মোৰ বহুত কাম আছে তই যা হ'ব দে ইলু ইলু